তো হে গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি আকৌ আমি আসাম ইউটিউব কমিউনিটিৰ লগত জড়িত কেইটামান সৰু সৰু আপডেট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হে গাইজ আজিৰ আমাৰ ফাৰ্ষ্ট আপডেটটো হ'ল বৰ্ষা ৰাণী বিষয়ৰ ওপৰত। তেওঁ অভিনয় কৰা যৌৱনে আমনি কৰে ছবিখন আজি 25টা বছৰ অতিক্ৰম কৰিলে। সেয়েহে ৰূপালী জয়ন্তী উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এখন অনুষ্ঠান উদযাপন কৰে। আমনি কৰে টিমটোলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা থাকে। আজি আমাৰ নেক্সট আপডেটটো হ'ল আনিছা ডেকাৰ ওপৰত। গাইজ আনিছা ডেকাৰ ফটো বেলেগৰ বেয়া ভিডিঅ'ত ব্যৱহাৰ কৰিছে। তাৰ বাবে আনিছা ডেকাৰ বহুত খং উঠিছে। তাৰ ওপৰত ট্ৰেক কৰি এটা পোষ্ট কৰিছে। এই পোষ্টটো দিয়াৰ পিছত যিজন ল'ৰাই ফটো ব্যৱহাৰ কৰিছিল ল'ৰাজনে ভিডিঅ' আকাৰে ক্ষমা খুজে। ভিডিঅ'টোৰ সৰু ক্লিপ এটা চাই লওঁ আহক। দীপজ্যোতি টেঙা ভাঙাদেৱীৰ এনিছা ডেকা অৰ্থাৎ ফুজিয়াৰ এটা ভিডিঅ' ভাইৰেল হোৱা বুলি গম নোপোৱাকৈ মই এটা ফেচবুক পোষ্ট কৰিছিলোঁ, যিটোত নেকি আচলতে সেইটো নহয় ছোৱালীজনী। তো মই ভুলবশতঃ ফেচবুকত এটা পোষ্ট আপলোড কৰিছিলোঁ, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। নজনা নুশুনাকৈ ফেচবুক পোষ্ট এটা আপলোড কৰি দিলোঁ, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। জীৱনত এনেকুৱা ভুল নকৰোঁ বাৰু আৰু কেতিয়াও অজানিতে হৈ যায় কিছুমান ভুল, তাৰ বাবে মই ভাঙাদেৱীৰ সমূহ কৰ্মকৰ্তাক ক্ষমা বিচাৰিছোঁ। নিজৰ ল'ৰা বুলি নিজৰ ভাইটি বুলি ভাবি ক্ষমা কৰি দিয়ে যেন। ধন্যবাদ। আমাৰ নেক্সট আপডেটটো হ'ল পিংকি দেৱীৰ ওপৰত। এটা বহুতেই ভাল খবৰ যে পিংকি দেৱীৰ ইনষ্টাগ্ৰাম একাউণ্ট ভেৰিফাইড হৈ গৈছে। তেওঁলৈ আমাৰ ফালৰ পৰা বহুত শুভেচ্ছা জনালোঁ। তো গাইজ নেক্সট আপডেটটো বিকাশ চেত্ৰীৰ ওপৰত। তো গাইজ এটা বহুতেই ভাল খবৰ যে বিকাশ চেত্ৰীয়ে থাইলেণ্ডলৈ গৈ স্কাই ড্ৰাইভ কৰিছে। তো গাইজ বিকাশ চেত্ৰীৰ সৰু ভিডিঅ' ক্লিপ এটা চাওঁ আহক স্কাই ড্ৰাইভিং কৰা। Give you a good time.